অ' বাই, তুমি যিমানে খালেও তুমি শকতে নহয় কিয় বাৰু? একেবাৰে জেৰুৱা খুটিডাল নিচিনা। কি কলি? একেবাৰে পেটু ওলাবি দেই। হে? নাই, চৰ নালাগে, মই তোক এনে জোকাইছো হে। অ' বা, মই তোক আজি সাঁথৰ এটা সুধো দেই, কিন্তু সাঁথৰটো ৰিক্স আছে। মই তোক সাঁথৰটো সুধিম, তই মোক সাঁথৰটো কবি দেই। ক তইনো জেৰুৱা খুটিডাল কৈ থকাৰ পৰা যিনে হ'লেও তই মোক সাঁথৰকে এটা সুধচোন। Then okay, let's go. ইকুত বিকুত চিকুত তিনিটা ককাই ভাই আছিল হা। গম পাইছো, আৰু তাৰপিছত ক। ইকুতে বিকুতে স্কুললৈ গ'ল, ঘৰত কোন থাকিব? ভণ্টি, এইটো তেনেই সাধাৰণ প্ৰশ্ন। চিকুত থাকিব। তই মোক কিয় চিকুত দিলি ইমান জোৰ কৰি? তইহে কৈছা আকৌ চিকুত বুলি, আৰু মই তোক প্ৰথমতে সাঁথৰটো সোধা আগতে কৈ লৈছিলোঁ সাঁথৰটো ৰিক্স আছে, ভাবি চিন্তি উত্তৰ দিবি বুলি। তই তেনেই আজলীয়া কৰি হৈ আছ দেই বা।